হেল্ল' গাইজ, মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই দক্ষিণপাট সত্ৰলৈ আহিছোঁ। এয়া দক্ষিণপাট সত্ৰৰ ৰাস্তাটো পাই গ'লোঁ। এইখন সত্ৰৰ মেইন গেটখন। চাওকচোন, গেটখন দেখিবলৈ ইমান ধুনীয়াকৈ সজাই থোৱা আছে। সত্ৰৰ ভিতৰলৈ সোমাই আহি এয়া চাওকচোন, কাতি বিহুত নিশ্চয় আকাশবন্তি প্ৰজ্বলন কৰিছিল। এয়া চাওক আকাশবন্তি। তাৰপিছত আমি সত্ৰত চাকি বন্তি জ্বলাই ল'লোঁ। আৰু সত্ৰৰ বাহিৰত এয়া হৰিণাকেইটাই বৰ ধুনীয়াকৈ খাই আছিলে। ইয়াত এইখিনি সংৰক্ষণ কৰি ৰাখি থোৱা আছে। লগতে এয়া শহাপহু ইয়াতে সংৰক্ষণ কৰি ৰাখি থোৱা আছে। শহাপহুকেইটা ইমান ধুনীয়াকৈ খাই আছে আৰু খেলি আছে, দেখিয়ে ভাল লাগে। তাৰ পৰা ওলাই আহি আমি যোৰহাট আৰু মাজুলী সংযোগী দলঙৰ খুঁটাকেইটাও দেখিলোঁ। এয়া চাওক। ইয়াৰ পিছত আমি ঘৰলৈ আহিলোঁ। আপোনালোকো মাজুলীলৈ আহিলে নিশ্চয় দক্ষিণপাট সত্ৰলৈ আহিব। লগতে মোৰ প্ৰথম মিনি ব্লগটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।